মেম এতিয়া নতুনকৈ খুলিছোঁ 70 মান হৈছে মেম। আপুনি অলপ কৈ দিয়ক সকলোকে ছাবস্ক্ৰাইব কৰিব। তোমাৰ নামটো কি? সাগৰ দত্ত আৰু চেনেলটোৰ সাগৰ দত্ত 70। তো হে গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই হ'লোঁ সাগৰ, আপোনালোকৰ ওচৰলৈ আহি গৈছোঁ এটা সুন্দৰ এটা ভিডিঅ' লৈ। তো আজি মহানৱমী আৰু সকলোকে মহানৱমীৰ শুভেচ্ছা জনালোঁ, লগতে শাৰদীয় দুৰ্গোৎসৱৰ সকলোকে শুভেচ্ছা জনালোঁ। তো ইয়াতে যথেষ্ট ভিৰ। তো আমাৰ ঘৰৰ ওচৰৰে খুৰা কি ক'ব সকলোকে? নমস্কাৰ। অঁ হেপী নৱমী। অঁ নৱমীৰ আপোনালোকক শুভেচ্ছা জনালোঁ। যোৱা বছৰ ক'ভিডৰ কাৰণে পূজাৰ অলপমান দুৰ্বল হৈছিল, এই বছৰ পূজাৰ অলপমান ভাল হৈছে। যিয়ে নহওক ৰাইজৰ আশীৰ্বাদত পূজাখন ভালে ভালে চলি যোৱাটোৱেই বিচাৰিছোঁ। লগতে আজি মহানৱমী, পাণ্ডুত যথেষ্ট লোক হৈছে, গাড়ী বহুত ভিৰ হৈছে। যিসকল দৰ্শনাৰ্থীয়ে পূজা চাবলৈ আহিছে সেইসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনালোঁ। লগতে পাণ্ডুৰ সকলো পূজা কমিটিক আন্তৰিক শুভেচ্ছা জনালোঁ এইবেলি পূজা পতাৰ বাবে। ধন্যবাদ। তো তেখেতে বহুত ভাল কথা কৈছে। আৰু এতিয়া ইয়াতে বেছি দেৰি নকৰোঁ আৰু যাওঁ পূজা চাব। আৰু বহুত পূজা আছে, কালি অকণমান দেখালোঁ আপোনালোকক। ৰেষ্ট কেম্পৰ পূজা আছে আৰু কামাখ্যা উলন্দিৰ পূজা আছে, আপোনালোকক দেখাম। তো বলক মোৰ লগত আপোনালোকে। তো আপোনালোকে চাগে দেখা পালে ইয়াতে যথেষ্ট ভিৰ হৈছে, বহুত মানুহ ওলাই আহিছে পূজা চাবলৈ, হাজাৰ হাজাৰ। তো ইয়াতে এনেকুৱা ভিৰ, তো ভিৰৰ বাবে আমি দোকানৰ ভিতৰেদিয়ে আমি ফুটপাথে দিয়ে মানে আমি খোজকাঢ়ি গৈ আছোঁ। মানে এনেকুৱা জাম, এনেকুৱা মানুহ। তো আপোনালোকে চাই থাককচোন, চাওক সেই গাড়ী বাপ্পা ঐ, এনেকুৱা মানুহ। আৰে নহ'বনো কিয় ভাই। চ' সকলোৱে পূজা চাব আহিছে, তো পূজা ইজ মেইন। তো আপোনালোকে চাই থাকক মোৰ লগত। তো ইয়াতে যথেষ্ট ভিৰ আৰু বহুত মানুহ, আৰু চাৰিওপিনে মানুহ। এইখন পূজা হ'লেও কালি মই আপোনালোকক এইখন পূজা দেখাইছিলোঁ যদিও, তো আকৌ এবাৰ আহি পালোঁ। তো যদিও মই আপোনালোকক কালিটো ভিডিঅ'টো দেখাইছিলোঁ, তবুও মই আজি দেখাই দিলোঁ এইটো। আৰু যোনে যোনে মোৰ সেইটো ভিডিঅ'টো চোৱা নাই, কালিৰ ভিডিঅ'টো, তো আজিয়ে চাই লওক এইখন পূজা। তো চাওক, ইয়াত বহুত ধুনীয়াকৈ সজাইছে। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে। তো ইয়াতে তেখেতসকলে ফটো উঠিবৰ বাবে এটা চেল্ফি কৰ্নাৰ এটা বনাইছে। তো আপোনালোকে চাওক, ইয়াতে বহুত ধুনীয়াকৈ আলোকসজ্জিতাৰে বনাইছে, লাইট চাইট দি কিনে। আৰু ইয়াতে চেল্ফি উঠিবলৈ যথেষ্ট লোক ইয়াতে সমাগম ঘটিছে। তো আপোনালোকে চাওক, ইয়াত বহুত লোকাৰণ্য হৈ পৰিছে। তো এতিয়া দেখালোঁ, তো এতিয়া যাওঁ ৰ'ব বেলেগ এখন পূজা চাব। তো গৈ আছোঁ আৰু এখন পূজাত, মানে কালিও সেইটো পূজাই আপোনালোকক দেখাইছোঁ, কিন্তু তাকো ইমান ভিৰত আপোনালোকক দেখাবলৈ ইচ্ছা গৈছে মানে মোৰ। তো আপোনালোকে চাওক, এনেকুৱা মানুহ, এনেকুৱা ভিৰ। মানে আমাৰ ইয়াতে মানে প্ৰতি বছৰে ভিৰ হয়, যেতিয়াই যিয়ে নহওক পূজাত, প্ৰতি বছৰে দুৰ্গা পূজাত মানে আমাৰ ইয়াতে ভিৰ হ'বই। তো চাওক আপোনালোকে।
এতিয়া সোমাই আছোঁ পাণ্ডু ৰেচ কেম্পৰ ফালে। তো তাৰে পূজাখন যথেষ্ট জনপ্ৰিয়, আপোনালোকে জানে চাগে, আপোনালোকে চাগে বহুতে আহিছে চাগে। তো আপোনালোকে বলক। তো এতিয়া সোমাই আছোঁ ৰেচ কেম্পৰ ফালে, আৰু ইয়াৰে পূজাখন বহুতো জনপ্ৰিয় হয়, কাৰণ ইয়াতে বহুত প্ৰতি বছৰে ডাঙৰ ডাঙৰ থিম লৈ কিনে ইয়াত পূজাখন পাতে। তো আপোনালোকে চাগে যোনে যোনে আহিছে গমেই পাই চাগে। তো এতিয়া ইয়াত চাওক, বহুত ভিৰ, বহুত মানুহ আৰু বহুতে ভক্তপ্ৰাণ ৰাইজ ইয়াতে মা ৰাখিক ল'বলৈ আহিছে। তো আপোনালোকে চাই থাকক, আৰু বহুতো মানুহ। তো আপোনালোকে ক'ত ক'ত পূজা চালে মোক কমেণ্ট কৰি জনাব। তো গৈ আছোঁ ব্লগ। তো আপোনালোকে চাওক, আমাৰ পাণ্ডু ৰেচ কেম্পত যথেষ্ট ভিৰ হৈছে, আৰু বহুত ভক্তপ্ৰাণ ৰাইজে এতিয়া মাৰ দৰ্শন কৰিবলৈ আহিছে। তো আপোনালোকে চাওক। তো ইয়াতে এটা কাম ভাল কৰিছে, মানে অলপকৈ মানুহ সোমাবলৈ দি আছে, মানে অকণমান মানুহ গ'লে তাৰপিছত নেক্সট ধৰক 30জন গ'ল, তাৰপিছত আৰু 30জন। কৰোণা পৰিস্থিতিৰ বাবে তেখেতসকলে বহুত, তো ইয়াতে ভিতৰত যাবৰ কাৰণে ৰখি আছোঁ। এইটো বহুত ভালে কাম কৰিছে। তো এয়া সোমাই আহিলোঁ আমাৰ পাণ্ডু ৰেচ কেম্পৰ পূজালৈ। তো চাওক ইয়াত আপোনালোকে বাহিৰৰ দৃশ্যটো। তো ইয়াত যথেষ্ট ভিৰ। তো আপোনালোকক মই ভিতৰৰ ভাগটো দেখাবলৈ চেষ্টা কৰিম। তো বলক মোৰ লগত। তো ইয়াত যথেষ্ট ভিৰ, আৰু এই পূজাখনত মানে বহুত ডাঙৰ ডাঙৰ থিম লৈ কিনে এইখন পূজা পাতে। এইবছৰ এই 2টা বছৰৰ কৰোণা পৰিস্থিতিৰ বাবে পূজাখন এনেকৈ পাতিবলগীয়া হৈছে। যদিও চৰকাৰে আমাক পূজাখন পাতিব দিছে, তো পূজাখন ভালে ভালে কাটক। আজি নৱমী, তো আকৌ কালি দশমী, কালি মাৰ বিসৰ্জন হ'ব। এইখন পূজা কালি বিসৰ্জন হয়, এইখন পূজা হ'ব পৰহি। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। তো এতিয়া আৰু এখন পূজাত গৈ আছোঁ, মানে সেইখন হ'ল পাণ্ডু কামাখ্যা কলনীৰ পূজা। তো এইখন পূজাত গৈ আছোঁ। সেইখন পূজা বোলে বহুত ধুনীয়াকৈ বনাইছে। তো বলকচোন চাব যাওঁ।
আৰু ইয়াতে তেখেতসকলে DY 365ৰ পৰা 7-8মান পাবলৈ সক্ষম হৈছে আৰু নহ'বনো কিয়, তেখেতসকলৰ পূজাখন বহুত ধুনীয়া হৈছে। আপোনালোকে চাওক আমাৰ ৰিলেটিভ ভূঞা বাইদেউ ইয়াত। তো আপোনালোকে চাওক আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ৰিণিকী ভূঞা বাইদেউ আহি কেনে ইয়াত উপস্থিত হৈছে আৰু তেখেতে খুবেই ধুনীয়াকৈ পূজা চাই আছে। তো যাই আছোঁ তেখেতৰ লগতে। তো তেখেতে আৰু এখন পূজাস্থলীত আহি উপস্থিত হৈছে। তো চাওক। তো তেখেতে এতিয়াও পূজাত বহিছিলে। তো তেখেতৰ পূজা বৰ্তমান সম্পূৰ্ণ হৈছে। তো তেখেতে এতিয়া বামুণৰ লগত অলপ কথা পাতি আছে। তো তেখেতৰ লগত অলপ কথা পাতিব চেষ্টা কৰিম। মেম মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা আপোনাক শাৰদীয় শুভেচ্ছা জনালোঁ আৰু সকলোকে কি ক'ব? শুভেচ্ছা থাকিল ইউটিউব চেনেলৰ যোগেদি সকলোকে মাৰ আশীৰ্বাদ আৰু গোটেই বস্তুটো যাতে সকলোৰে তো এতিয়া তেখেতে যাবই, তেখেতে যাবলৈ সাজু হৈছে আৰু তেখেতে এতিয়া তেখেতৰ লগত অকণমান কথা পাতিব চেষ্টা কৰিম। ঠিক আছে আপোনাক লৈ লওঁ। ঠিক আছে থেংক ইউ। অঁ মেম থেংক ইউ, বাই বাই। মেম এতিয়া নতুনকৈ খুলিছোঁ, 70 মান হৈছে মেম। 70 মান হৈছে। আপুনি অলপ কৈ দিয়ক সকলোকে ছাবস্ক্ৰাইব কৰিব। তোমাৰ নামটো কি সাগৰ দত্ত, আৰু চেনেলটোৰ? সাগৰ দত্ত 17 বুলি দিয়া আছে মেম। চ' আজি দুৰ্গা পূজাৰ দিনাখন খুব ধুনীয়াকৈ সাগৰ দত্ত 17 আজি ইউটিউব ধুনীয়াকৈ নতুনকৈ খুলিছে আৰু আশা কৰোঁ আপোনালোকে সেই গোটেই অঞ্চলৰ যিখিনি হৈ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিব। চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ মেম। তো আহি পালোঁ আৰু এখন পূজাত। তো আপোনালোকক দেখাই আছোঁ ইয়াতে বহুত ধুনীয়াকৈ আলোকসজ্জিত সজাইছে। তো আপোনালোকে চাওক। বেছি ডাঙৰ নকৰোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে পুনৰবাৰ শাৰদীয় দুৰ্গোৎসৱৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু আজি শুভ নৱমীৰ দিনাখন শুভ নৱমী। তো কি ক'ব? শুভ নৱমী, কালি ভাচনি আপোনালোকৰ আন্তৰিক শুভেচ্ছা থাকিল। দুৰ্গা পূজাটো ভালে ভালে গ'ল। ধন্যবাদ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।